আমাৰ মুগ্ধ প্ৰাণ মহন্তই পূৰা কফিৰ যোগাৰ কৰি আছে, ব্লেক কফি। এইটো বাহিৰতে বহি আছে, পূৰা ঘূৰাই আছে। ঘূৰাই কি কৰিছা তুমি এইটো? বিনবোৰ খুন্দি লৈছোঁ। পূৰা বিন খুন্দি আছে বোলে এতিয়া আমাৰ চোলাটো জ্বলাব। চোলা জ্বলাই আমি ইয়াতে কফি খাম। কফি খাই পেলাই লাহেকৈ আমি দাপলৈ বুলি ওলাম আৰু ন? অঁ, দাপলৈ যাব। এইটো ফিলিং কিমানবাৰ জ্বলে? মানে জ্বলে কিমান টাইম জ্বলে মানে? এইটো মই মানে কি কৰোঁ, এইটো অলপ কষ্টলি। ইয়াৰ যোনটো মিক্সাৰ থাকে, ল' টেম্পাৰেচাৰত চলিবৰ কাৰণে বনায়। সেইকাৰণে কি হয়, এইটো এবাৰ শেষ হৈ গ'লে মই আৰু কম খৰচৰ পায় সেই তেনেকুৱা দি আনি আকৌ ৰিফিল কৰি লওঁ। অৰিজিনেলটো মানে প্ৰথম কিমান দি কিনিছিলে এইটো? 500 টকামান লৈছিলে আৰু মানে ইমাৰ্জেঞ্চিত এতিয়া কালি এতিয়া আমি একো আমাৰ যদি কেয়াৰটেকাৰ নাহিলেহেঁতেন তেতিয়া আমি মেগী বনাই খালোঁ। কিবা এটা বনাই খাই দিলোহেঁতেন। আমি কালি যদি আমাৰ কেয়াৰটেকাৰ নাহিলেহেঁতেন আমি এইটোতে মেগী বনাই খালোহেঁতেন কৈছে। এতিয়া আমি দাপলৈ যাওঁতে হয়তো খাবলগীয়া হ'বও পাৰে। হ'ব পাৰে, কাৰণ দাপৰ হৈ যায় কেতিয়াবা মই সেইকাৰণে লগত লৈ ফুৰোঁ। এক্সপিৰিয়েঞ্চটো ভাল মজা হয় নাই? এইবোৰ বনভিটা মিলোৱা নহয় আৰু। বনভিটা মিলোৱা নহয়। আমাৰ মানুহক মানে বনভিটা খুৱাই কফি নামত মানুহে মানে এনেকুৱা কৰি পেলালে নহয়, এতিয়া বনভিটা দিলেহে মানুহে এইটোহে ভাল কফি বুলি কয়। কফি টেষ্টটো তেনেকুৱা বুলিয়ে ভাবিলে। তেনেকুৱা বুলিয়ে ভাবিলে। লাডাখ যাওঁতে কেতিয়া সৰঞ্জাম লাগিব আমাক? কেম্প এটা লাগিব। অঁ, সেইটো কি আছে? সেইটো আচল কফি মেকাৰটো। অঁ, এই কিটটো ভিতৰতে একেলগে আহিছে নেকি? চব বেলেগ বেলেগ। জিৰ'ত আহি আমি PWD গেষ্ট হাউচৰ চোতালত বহি এনেদৰে কফি খাবলৈ লৈছোঁ। ইউ এক আমেজ, ইউ এক এডভেঞ্চাৰ। ঘৰতটো আৰু এনেকৈ মুকলি পৰিৱেশত ঘৰত মুকলি পৰিৱেশত চাহ খাবলৈ মানে নাপায়। পাব, যদি গাঁৱলীয়া ঘৰ হয় তাত পাব। সেইটো ওলমি থাকিব তেতিয়া তাত হেৰি চিষ্টেমত গেলা গৰমো হৈ থাকিব। সেইটো হ'ব নাই, ইয়াত ঠাণ্ডা ধুনীয়া পৰিৱেশ। এতিয়া কওঁতে মানে মানুহে বিশ্বাসে কৰা নাই যে আমি কম্বল লৈ শুইছোঁ বুলি। কাৰণ আমাৰ ঘৰৰ পৰা বিশেষ দূৰো নহয়, হাৰ্ডলি 150 কিলোমিটাৰ হয়। 150 কিলোমিটাৰতে আমি টেম্পাৰেচাৰ ডিফাৰেঞ্চ কিমান পাই গ'লোঁ। কাৰণ আমাৰ তাততো প্ৰায় 38, 37 চলি আছে কালি পৰহি। আৰু ইয়াত আহি পেলাই আমি ব্লেংকেট লৈ শুইছোঁ। ৰাতি যথেষ্ট ঠাণ্ডা পৰিছে। ৰাতিপুৱা উঠোতে চৰ্দি এনেকুৱা ভাৱ আহিছে। জিৰ' ভেলীত আমি বহুত বেছি ঠাই ঘূৰিবলৈ পোৱা নাই, কিন্তু লেক বুলি এটা লেক এটা আছে তাত গ'লোঁ। আৰু মন্দিৰ ভাগ আছিলে, মন্দিৰ ভাগত যোৱা নহ'লে, কাৰণ আমাৰ কালি আহি অকণ ভাগৰ লাগিলে। ভাত পানী খাই ডাইৰেক্ট লেকত গ'লোঁ, ঘূৰি আহিলোঁ, আড্ডা মাৰিলোঁ, ভাত পানী খাই শুই থাকিলোঁ। খাবলৈ কিবা এটা লাগিব নহয়। দুটা আনিলে হ'ব। চেনি নাই, চেনি নোহোৱাকৈ খাইছে তেতিয়া আচল টেষ্টটো পাবা। ব্লেক কফি। গুড মৰ্ণিং। ব্লেক কফি আপোনালোকেও খাওক, কফি খাওক, চাহ খাওক, আমি খাওঁ। আমাৰ যিটো যোগাৰ আছে সেইটোকে যোগাৰটোকে খাইছোঁ আৰু। বেলেগ টেষ্ট এটা আছে। কি কয়, এনেই চেনি নাই দিয়া যদিও ইমান ফিল নহয়। চেনি দিব নালাগে, মানে দৰকাৰ নাই নিচিনা লাগিছে নাই? হয় নাই? এনেই তুমি লাল চাহ একাপ চেনি নোহোৱাকৈ খাবলৈ বেয়া। কিন্তু এইটো চেনি নোহোৱাকৈ পাৰি তাৰমানে। এইটো এনেকুৱাই বুলি ধৰি ল'ব পাৰি। আছে, এইটো তেনেকুৱাই তাৰমানে। এইটো তেনেকুৱা। ভাল লাগিছে নাই? মজা। এনেই কৈছে মজা। মোৰ কালি মই হোটেলত বনাই খাই আহিছোঁ। হয় নেকি? হোটেলত ৰাতিপুৱা মই বোলো দিনতো নাপাম,